इधर साइड ही वो अपना लोग है खाया सु कितना से मतलब आते हैं 100 से 80 60 100 ये मतलब आपने कहाँ से मतलब ये बान्धवीসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আহিছোঁ আকৌ দীঘলী পুখুৰীলৈ গাটো ভাল নহয় তথাপিতো মই বহুত দিন ভিডিঅ' দিব পৰা নাই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহোঁ আৰু আজি কিন্তু মই স্পাইৰেল পটেটো খাবৰ কাৰণে অহা নাই আজি অলপ বেলেগ কিবা ট্ৰাই কৰিম বুলি আহিছোঁ তেতিয়াহ'লে বলক চাওঁ কি খাওঁ আজি পাস্তা খালোঁ মই অলৰেডি আপোনালোকক দেখাব নাপালোঁ খাই দিলোঁ মোবাইলটো মানে চাৰ্জ নাছিলে ইয়াতে চাৰ্জ দি ল'লোঁ তো এতিয়া বলকচোন কি ট্ৰাই কৰোঁ নতুন কিবা এটা ট্ৰাই কৰিম আজি ঠিক আছে আপোনালোককো দেখুৱাম আগতে যিমান দোকান আছিলে এতিয়া তাতকে 3 দুগুণ নহয় 5-6 দুগুণ মান দোকান বেছি হৈ গ'ল হয় হয় আৰু দেখিব পাৰিছে আপোনালোকে কিমান দোকান চাৰিওপিনে দোকান 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 কেৱল দোকান আছে আৰু ইপিনে মই কিবা এটা অৰ্ডাৰ দিছিলোঁ হৈয়ে গ'ল তো এইটো টুকু ভাইটিৰ লগত আহিছোঁ আৰু এইটো অৰ্ডাৰ দিছিলোঁ মই আজি এনে অকণমান খাই চাওঁ বুলি ভাবিছোঁ এইটো হৈছে কি হৈছে বাইদেউৰ পৰাই জানি ল'ম ৰ'ব কি হয় এইবিলাক এইটো এটা নতুন বস্তু হয় আজি প্ৰথম দেখিছোঁ মই মানে খাই পাইছোঁ আগতে KFCত কিন্তু এইটো নতুন বোলে বাইদেউ এবাৰ কৈ দিয়ক কি হয় चिकन KFC स्टाइल होगा हाँ प्राइस कितना से मतलब आते हैं 100 से 80 60 100 ये मतलब आपने कहाँ से मतलब ये देख के आपने बनाया है यूट्यूब से अच्छा चल रहा है अभी दुकान ठीक है चल रहा है कस्टमर आते हैं ठीक है ये दीदी ये दुकान खोला है अच्छे से ये इसका मेनू है यहाँ पे लगा हुआ है मेनू बहुत अच्छे से मेनू लगा हुआ है और स्पाइरल पोटैटो वहाँ पे है और दीदी का दुकान यहाँ पे है मतलब स्पाइरल पोटैटो के सामने ही है और ये सब मिलते हैं दीदी के दुकान में ये मतलब बाहर में मैंने ये पहली बार देखा है ऐसे तो रेस्टोरेंट में देखती हूँ मैं तो मैं हिंदी को ऐसो जा बाकी हेतु टुकु है हमार टुकु आमी दुटा आइसु আজি কিবা এটা নতুন ট্ৰাই কৰিম বুলি তো কেনেকুৱা লাগিছে খাই কেনে জনা খাই পেলাই ক কেনেকুৱা ভালনে KFCৰ পুৰা একদম টেষ্টটো আহিছে ঠিক আছে এতিয়া মই খাই চাওঁ ৰ'ব চচ তো এইখিনিৰ দাম হৈছে 50 টকা এতিয়া মই খাই চাওঁ কেনেকুৱা লাগিছে তো এতিয়া মই ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে বেয়া টেষ্ট হৈছে ন মজা একদম KFCৰ নিচিনা টেষ্ট হৈছে আপোনালোকে আহিব পাৰে খাব পাৰে বাইদেউৰ দোকানত এখন খুব টেষ্টি আৰু দোকানখনৰ এনেকুৱা নাম নাই বিশেষ স্পাইৰেল পটেটোৰ আগতে হয় আজি মই দোকানৰ পৰা বাহিৰে বাহিৰে আহিছোঁ একদম মূৰ্তি পাগলৰ নিচিনা ধৰি আহিছোঁ আৰু মই যাকে পাই তাকে মাত দি আছোঁ যাকে পাই যিটো কৈ আছোঁ আৰু আগতে যিমানখিনি দোকান আছিলে তাকে বহুত দোকান হৈ গ'ল ইমান দোকান ইমান নাছিলে ন আগতে ইমান দোকান আগতে ইমান দোকান নাছিলে এতিয়া বহুত দোকান হ'ল আৰু যিমানখিনি মই বস্তু দেখিছোঁ গোটেইখিনি মানে খাই থকা বস্তু কিন্তু এই যিটো খালোঁ মই সেইটো অলপ বেলেগ লাগিছে খাই পেলাই মানে এইবিলাক ৰেষ্টুৰেণ্টত পোৱা যায় কিন্তু বাহিৰত আমি বিশেষকৈ এইখিনিত আমি দেখা নাছিলোঁ এইটো প্ৰথম দেখিলোঁ সেইকাৰণে ইউনিক এটা বস্তু দেখা পাই খালোঁ ইউনিক নহয় বাৰু আছে অলৰেডি তথাপিতো ইয়াতে মানে দেখা পালোঁ আজি প্ৰথম খুব টেষ্টি আৰু আপোনালোকে যদি দীঘলী পুখুৰীত আহে স্পাইৰেল পটেটো খাব আৰু লগতে এই বাজনীৰ দোকানৰ এইবোৰ খাব তো আৰু দেখাই আছোঁ ৰ'ব কি কি আছে আৰু কিবা ইউনিক দেখা পাওঁ নেকি আপোনালোকক দেখাই আছোঁ আৰু এইটো বেছি দাম নহয় কম দাম হয় আহিব পাৰে আৰু আজি স্পাইৰেল পটেটো দোকান খোলা নাই নাজানো কিয় বা যদি খোলে আপোনালোকক দেখুৱাম অলপমান এতিয়া চাই থাকিব আপোনালোকে খাই আছোঁ তই খালি গোটেই মোক মই তুমি নথলি যে মই এটাহে খালোঁ সেয়া কৰিলে খাই মোক খাবলৈ নিদিলে এইটো অকণমান ইউনিক বস্তু দেখিছোঁ দেই মই ললিপপ চিকেন ললিপপ
ইমান দোকান হাজাৰ দোকান স্পাইৰেল পটেটো নাই আজি খোলা এইখন স্পাইৰেল পটেটো हो जाएगा guys এখন মোৰ দোকান কালি পৰা খুলিম depan 99 bah 99 দোকানের নাম 9 মানে কি বা 99 9 and এখন স্পাইৰেল পটেটো স্পাইরাল পটেটো এত স্পাইরাল পটেটো নাই রাস্তা চেয়ার বাড়ি দিছে পার্ক বনাই দিছে এখন পিজ্জা দোকান খোলা নাই নহলে টেস্ট করে চালু হয় এটা না এটা স্পাইরাল পটেটো হবে নাকি নাহিব চাগে আজি বাকী এয়াই বহুত দোকান হৈ গৈছে তেনে পাৰ্ক এয়াই চেম বস্তু চেম দোকান আছে বহুত কিন্তু স্পাইৰেল পটেটো নাই বন্ধ এয়াই আজি ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব